আজিকালি ভেলাঘৰ মেজি সজাৰ নামত এটা নতুন সংস্কৃতিয়ে গা কৰি উঠিছে। বিশেষকৈ বিগত 5 বছৰমানৰ পৰা গাঁৱৰ ডেকাসকলৰ মাজত অস্বাস্থ্যকৰ প্ৰতিযোগিতাই গা কৰি উঠা পৰিলক্ষিত হৈছে আৰু তেওঁলোকক উৎসাহিত কৰিছে আমাৰ কেইটামান নিউজ চেনেলে। ঐতিহাসিক সম্পদৰাজিৰ আৰ্হিত ভেলাঘৰ সজাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। পৰম্পৰাগতভাৱে আগতে ডেকাসকলক এই সময়ত মাছ পথাৰত নিশালৈকে ভেলাঘৰ সজা মেজি সজাত ব্যস্ত আছিল। কোনে কিমান ডাঙৰ আৰু ওখকৈ ভেলাঘৰ মেজিঘৰ সাজিছিল তাক লৈহে প্ৰতিটো চুবুৰী প্ৰতিখন গাঁৱৰ ৰাইজৰ মাজত অঘোষিত প্ৰতিযোগিতা চলিছিল। আগতে আমি সৰু বৰ সকলোৱে মিলি ভেলাঘৰ সাজিবলৈ নৰা কটাত লাগো। গৰু মহে গচকি জৰাজীৰ্ণ কৰা অথবা মাটিত লিপিত খাই ধৰা নৰাবোৰ কাঁচিৰে খুচৰি খুচৰি কাটি হাতেৰে টানি আজুৰি আমি ৰ'দত জমা কৰোঁ। এতিয়া বহুত ঠাইত পথাৰত ডেকা যুৱকৰ অভাৱ। কিছুমান ঠাইত আকৌ এইবোৰ প্ৰস্তুতৰ আলম লৈ নিশা পৰ্যন্ত চলে অন্য ধৰণৰ প্ৰতিযোগিতা। কেইবছৰমান পূৰ্বে নগাঁৱত শ্ৰী শ্ৰী মা কামাখ্যা দেৱীৰ মন্দিৰৰ আৰ্হিত আটক ধুনীয়াকৈ এটি ভেলাঘৰ নিৰ্মাণ কৰা হৈছিল। আৰম্ভণিতে সুন্দৰকৈ নিৰ্মাণ কৰা সেই ভেলাঘৰটো দৰ্শনৰ বাবে ৰাইজৰ মাজত হেতা ওপৰা লাগিছিল। কিন্তু একাংশ সচেতন লোকে ভেলাঘৰৰ ৰূপত হ'লেও কামাখ্যা দেৱীৰ মন্দিৰ জ্বলাই দিয়াটো মানি ল'ব নোখোজিলে। তেওঁলোকৰ যুক্তি হ'ল উৎসৱৰ আনন্দৰ নামত ঐতিহাসিক সম্পদৰ কোনো প্ৰতীকী অৰ্থটো দাহ কৰিব নোৱাৰে। এই লোকসকলৰ যুক্তি ওলাই কৰিব পৰা বিধৰো নহয়। সঁচা অৰ্থত ক'বলৈ গ'লে কোনো সচেতন ব্যক্তিয়ে চকুৰ সন্মুখত প্ৰতীকী অৰ্থটো ঐতিহাসিক সম্পদৰ ধ্বংস চাব নোৱাৰে। সেইবাবে মোৰ মতে মেজি ভেলাঘৰ আদি বনাওঁতে সকলোৱে অনাহক প্ৰতিযোগিতাত সোমাই পৰাতকৈ পৰম্পৰা ৰক্ষাতহে গুৰুত্ব প্ৰদান কৰা উচিত। পৰম্পৰা ৰক্ষা কৰিও সুউচ্চ ভেলাঘৰ মেজি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে। ভেলাঘৰৰ ভিতৰত জুই লৈ ভোজ ভাত খোৱাৰ আমেজ কোনে পাহৰিব পাৰে। নতুন আলু পুৰি লৈ নতুন শাক পাচলিৰে প্ৰস্তুত কৰা সেই ভাত সাজৰ কথা আজিও মনত পৰে। এতিয়া পিছে ভেলাঘৰত খোৱা ভোজৰ কথা বহুতেই নাজানে। নৱপ্ৰজন্মৰ বাবে এই শব্দবোৰ যেন এতিয়া আচহুৱা হৈ পৰিছে। বহুতে ভেলাঘৰত ভোজ খাবলৈ যোৱাটো দূৰৰে কথা, দুমাহীৰ পুৱা মেজি সেৱা কৰিবলৈকো নাযায়। কিছুমানে আকৌ জানিও নজনাৰ ভাও জুৰে। আজি অসমীয়া জাতিৰ আদৰৰ মাঘৰ মেজি আৰু ভেলাঘৰ স্বয়ং অসমীয়া জাতিৰ দ্বাৰাই অৱহেলিত আৰু উপেক্ষিত হোৱাটো কিমান যে দুৰ্ভাগ্যজনক কথা ভাবিলে বৰ দুখ লাগে। মই সকলোকে এটা আহ্বান কৰিব বিচাৰিছোঁ যাতে আমি নিজৰ পৰম্পৰা আৰু যিবিলাক আমাৰ ভেলাঘৰে হওক বা মেজিয়ে হওক তাৰ স্বকীয়তাক বজাই ৰাখি যাতে আমি উৎসৱৰ আনন্দ উপভোগ কৰোঁ। মাঘৰ মেজি আৰু ভেলাঘৰক আমি উদ্ধাৰ নকৰিলে অসমীয়া সমাজৰ পৰা এই মেজি আৰু ভেলাঘৰৰ স্বকীয়তা হেৰাই যাব। এটা সৰু আহ্বানৰ বাবে মই এই ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ত যদি কিবা ভুল ভ্ৰান্তি আছে আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ আৰু অনাগত ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। ধন্যবাদ।